পকি আছে সেইকাৰণে চিঙি আছোঁ। নিচিঙোতে পকিয়ে যায়, গমেই নাপাওঁ। আৰতে লাগি থাকে যে। এতিয়া বেঙেনা, সৰুৱা বেঙেনা পুৰি খায়ো ভাল লাগে, ভাজি খায়ো ভাল লাগে। এইটো দেখিলে নহয় ধুনীয়াকৈ পকি গ'ল। সেইফালে আছিলে নেকি, দেখা পাইছিলোঁ নাই, এটা আছে ন। ইমান ডাঙৰ গছ। হৈ যাব, হৈ যাব। নাই ন, অঁ সেইটোতে ন, এইটো টিলিকা হৈ আছে। হ'ব লৈ যাম আৰু ইফালে জলকীয়া পকি আছে। অঁ সেইটো ডাঙৰ নেদেখিলা নেকি? এইটো 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 বেছি হ'লেও ফুলকবি হ'ল এটা, এইকেইটাৰ লগত ফুলকবিটোৰ লগত বেঙেনাকেইটা মিলাই আজি চব্জিখন বনাম। ফুলকবি, বেঙেনা, এফালে টেঙা গুটি চব মিলাই পেলাই জলকীয়াও দিম 2টামান। আজি চব্জিখন এনেকৈ বনাম দেই গাইছ। ছোৱালী কলেজলৈ যাব যিহেতু সোনকালে ফুলকবি আৰু বেঙেনা আলুকণ চব্জি এখন বনাই খুৱাই পঠাব লাগিব, সেইকাৰণে উৎপাত কৰি বনাইছোঁ আৰু। দেখিছে নহয় গাইছ, বেঙেনা ঠাৰিটো নুগুচাওঁ দেই আমি, কিয়নো এতিয়া জীয়া ছিঙি আনো যিহেতু গছৰ পৰা, সেইকাৰণে আমি বেঙেনা ঠাৰি এনেকৈ দি দিওঁ আৰু ভালেই লাগে খাবলৈ সিজি গ'লে। আপোনালোকে খায়নে? মইতো বৰ বেঙেনা হ'লেও ঠাৰিটো দি দিওঁ, সৰুৱা বেঙেনা হ'লেও এনেকৈ ঠাৰি দি দিওঁ। বজাৰৰ পৰা কিনা হ'লে বহুত দিনতে চিঙাবোৰ ধৰক বজাৰত বেচিব লৈ যায় মানে, বা তেনেকৈ বজাৰত বেচে। কিন্তু আমি আৰু গছৰ পৰা দেখিছেই নহয়, জাষ্ট ছিঙি আনিছোঁ, সেইকাৰণে ইয়াত পেলাবলগীয়া একো নাই। যি পাওঁ গোটেই গছৰ পৰা ছিঙি অনা যিটো গোটেইখিনি দি দিওঁ আৰু পেলাব লগা নাই বুলি ভাবোঁ, কিয়নো গছৰ পৰা জিন্দা ছিঙি আনিছোঁ নহয় জানো।